बोला पक्ष तो मैं लोग কি মজা লাগিছে ন গাইস আমাৰ মানে যোনটো স্কুলৰ মানে মেম হয় মেমে মানে এতিয়া লিটমাছ বনাব দিছে সেইকাৰণে মানে চিনি পোৱা নাজানো কিন্তু মানে লিটমাছ সুদা লিটমাছ বনাব দিছে পুৰা তোমাক কি মানে বস্তু লাগে দেখাইছো আৰু মোৰ ফ্ৰেণ্ড কিটা দেখাম আৰু যদি কাম তোমালোকক বলা তো গাইস এইকেইটা এখন এইটো এখন আমাৰ আড্ডা আৰু মোৰ লগৰকেইটা এতিয়া দেখুৱাই দিব বলা কেইটামান আহিছে আৰু কেইটামান নাই অহা এইকেইটাকে দেখাই দিছো তাৰপৰা দেখাইছো তো গাইস এইকেইটা মোৰ লগৰকেইটা En la cabeza y empezamos como es. এইটো নহল মানে অকণ বেয়া হ'ল এতিয়া তোমাৰ এইটো দেখাই আছো আৰু দেখা গাছ এৰো অকমান ফেল হৈ গ'ল এতিয়া আৰু দেখাইছে মাৰ মাৰ তোমাৰ মোবাইল পুৰা ব্লগ বনাইছে গাছ এবাৰ নহল আৰু দেখাইছো মজা ষ্টপি মাৰিছিলে আৰু কোনখন চাইকেল মজা লাগিছে ক'বা আৰু এখন থাকে দেখাই দিছোঁ তোমালোকক মোৰ লগৰ ভাগৰ ভাল লাগিছে নাই গাইছ এইখন ভাল লাগিছে ক'বাচোন কমেণ্টত চুদান দাঙিছিলে কেতিয়াবা মানে দাং খায় কেতিয়াবা দাং নাখায় সেইকাৰণে মানে ঘৰলৈ যাওঁগৈ আৰু সেই প্ৰজেক্টটো বনাবলৈ আছে প্ৰজেক্টটোৰ কাৰণে বস্তু আনিবলৈ আছে ন বস্তুখিনি আনিব লাগিব তাৰপৰা মানে ঘৰলৈ যাওঁ এতিয়া আৰু মানে চুদানচুতে দাঙিছিলে চুদানচু মানে ইমান মানে মাৰিব নাজানে ভালকৈ মানে বহুত দিনৰ মাৰি নাই চাইকেল আছে বাৰু ইয়াৰ ভাগৰ কিন্তু সেইখন মানে বৰকৈ দাঙো নাখায় মানে কষ্ট কৰি দাঙিব লাগিব 100 টকা দাঙে ব'লা গাছ দেখুৱাই দিছোঁ চুদানচু 100 টকা দাঙিব দিয়া এইটো 100 আনিছে আৰু সেইবিলাক ইও দাঙিব দিয়া হুইলি এই হুইলি এটা মাৰক আকৌ মাৰিব দিয়া তই ষ্টপি এটা মাৰি দে দেখিলা গাইছ এবাৰ ই হুইলি মাৰিবলৈ আহিছে ইয়াত হুইলিটো চাই লোৱা গাইছ মানে ফাৰ্ষ্ট মাৰিছে ন ইমানো ভালকৈ নাই জানা মানে জানিছে মানে বহুতখিনি জানিছে ইমানো নাই জানা মানে আৰু এবাৰ মাৰিব বোলে ই ষ্টপি ভালকৈ নোৱাৰিছে মানে প্ৰেক্টিচ কৰিছে নোৱাৰিছে আৰু গাইছ এই বোলে
বহা দাদা টিপিলো হ'ল নাই গাইছ এতিয়া মই ষ্টৰি মাৰিম চাই থাকা Guys, aku boleh huli mami next time mami. Huli mami boleh. Roh, mau golong. Oh, aku mami boleh. Deh, iman bhal kena na. Coba isi baru. মাইলে দেখিলে আৰু হুইলিও মাৰিলে ইমান ভালকৈ নাজানে মানে মাৰিলে জানো তেওঁ এতিয়া বোলে আমাৰ প্ৰজেক্টৰ বস্তুখিনি ল'লে তাৰপৰা তাই ঘৰত বনাই মানে তোমালোকক কেনেকৈ বনাই দেখুৱাই দিছোঁ তোমালোকে কিছুমানে জানাই বোলে তেওঁ মানে দেখুৱাই দিছোঁ গাছ কৈছিলে তোমালোকৰ যে লিট মাছৰ কথা যে যোনটো মানে বাতি নিব কৈছিলে মানে বাতিটো নাপালোঁ কাইলৈ আনিব লাগিব এতিয়া তোমালোক বাকীখিনি যোনখিনি ঘৰৰ মানে বস্তুৰে কৰিব পাৰি সেইখিনি তোমালোকক দেখুৱাই দিছোঁ বোলা মই ক'লোৱে যে লিট মাছটো মানে যোনখিনি মানে প্ৰজেক্টৰ মেইন বস্তুখিনি নাপালোঁ যোনখিনি ঘৰৰ বস্তুৱে কৰিব পাৰি সেইখিনি তোমালোকক কৰি দেখুৱাই দিলোঁ মানে দেখুৱাই দিছোঁ বোলা মই ঘৰত বনাইছোঁ এইখিনি হ'ল হালধিখিনি পানী দি পিনে মানে আৰু লগত নেমু টেঙা দি পিনে মানে এইটো এনেকৈ কৰি মানে এনেকৈ মই অলৰেডি বনালোৱে বাৰু মই মানে তেওঁ মানে এতিয়া মানে তেওঁ পলে মাৰি দিছোঁ তাৰপৰা এইখিনি মই কাইলৈ হোমৱৰ্ক স্কুলত ছায়েন্স মেমক দিব লাগিব দেখিলা যেনেকৈ বনালোঁ বাকীখিনিতো আনিব নোৱাৰিলোৱে নেপালোৱে চাৰিআলি যাব লাগিব আৰু ভিডিঅ'টো আজিলৈ বাই বাই আৰু মোৰ লগৰকেইটা যে বনাইছিলে এই যে ষ্টপি মাৰিছিলে মানে ইমানো নোৱাৰে মানে পাৰে মানে বনাইছে তেওঁ মানে পাৰিছে অকণমান বেয়া নাপাবা তোমালোকে দেই আৰু মোৰ ভিডিঅ' তোমালোকে যদি চাই ভাল লাগে ছাবস্ক্ৰাইব কৰি দিবা দেই প্লিজ মইতো তোমালোকক আকৌ এবাৰ কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিবা দেই মানে মোৰ ভিডিঅ' তোমালোকে বহুতে চোৱা কিন্তু ছাবস্ক্ৰাইব কৰি থৈ নোযোৱা মোৰ আগৰ ভিডিঅ'টো 150টা ভিউজ হৈছে এইটোত 200টা ভিউজ হৈছে কিন্তু তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ কিয়নো মই প্ৰথম ভিডিঅ' বনাইছোঁ তোমালোকৰ কি বেয়া হ'ব পাৰে কিন্তু তেওঁ ছাবস্ক্ৰাইব কৰিলে মানে মই আগলৈ সহায় পাম তোমালোকৰ পৰা ছাবস্ক্ৰাইব কৰি দিবা